তো ইয়াৰ এইফালে হৈছে লাকি ফলছ। তো ইয়াত মানে ধৰক ইয়াতো এটা চুইমিং পুলৰ দৰে আছে। এইটোহে চবচে ইম্পৰ্টেণ্ট বস্তুটো ইয়াৰ মানে এইটো কি আছিলে ব্লেক টেণ্ডাৰ। ইয়াৰ চবচে ইম্পৰ্টেণ্ট আমাৰ ইয়াত চাবলগীয়া আৰু মানে চাই ভাল লগা চবেই আৰু ভালেই, কিন্তু তথাপিতো ইয়াৰ চবচে সৌন্দৰ্য প্লেচটো এইটো হৈছে। এইটো দেখাম আৰু বহুত ভাল লাগিব। ইয়াত একচুৱেলি এলাও আছে নে নাই ক'ব পৰা নাই। ইয়াত গা ধোৱা হয়। তো এতিয়া গা ধুবলৈ এতিয়া আমাক দিবনে নিদিয়ে সেইটো ক'ব পৰা নাই। এলাউটো একচুৱেলি নাই নেকি, ইয়াত কাকো দেখা নাই। বাকীবোৰ যেনেকৈ এনজয় কৰি আছে। তো এইটো দেখাম এনেকুৱা এটা সৌন্দৰ্য প্লেচ আপোনালোকে চাই আছে। তো চাওক এটা ইমান ধুনীয়া এটা পাথৰ, সম্পূৰ্ণ পাথৰেৰে বনাইছে। তো চাওক সম্পূৰ্ণ পাথৰেৰে এটা ডাঙৰ পাথৰেৰে কাটি কুটি জইন কৰি লগাই পুৰা ধুনীয়াকৈ বনাই আছে। তো চাব পাৰে বৰ ধুনীয়া লাগিছে। All the best. বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি পাইছোঁ। ইয়াৰ নেক্সট পাৰ্ট আহি আছে। নেক্সট পাৰ্টত আপোনালোকক পুনৰ লগ পাম। বাই বাই, টেক কেয়াৰ।